কুপনখন আমাক দিছিলে যেতিয়া মানুহজনে মোৰ পেট্ৰল পাম্পত তেল ভৰাব গৈছিলে তেতিয়া কুপনখন তেখেতক দিছিলে। তো আজি ৰাতিপুৱা আমালৈ ফোন আহিছিলে যে আপোনালোকৰ কুপনখন চিলেক্ট কৰা হৈছে। আপোনালোকে উলুবাৰী অভাৰব্ৰিজৰ তলত আমাৰ অফিচ আছে HDFCৰ, তালৈ আহিব। আপোনালোকক চিলেক্ট কৰা হৈছে, আপোনালোকে আহিব, এতিয়া আপোনালোকক গিফ্ট এটা দিয়া হ'ব আৰু আপোনালোকৰ ফালৰ পৰা আপোনালোকৰ মূল্যৱান সময় দিব 1 ঘণ্টা। একদম বিশ্বাস কৰক বন্ধু বান্ধৱীসকল, 3 ঘণ্টামান আমাৰ সময় এনেই খালে। গিফ্টৰ নামত চাওক আপোনালোকে কি দিছে। ইমান কামোৰ দিলে ইঞ্চুৰেঞ্চখন খুলিবৰ কাৰণে। অলৰেডি আমাৰ ইঞ্চুৰেঞ্চ আছে আগতে। চাওকচোন আপোনালোকে, এয়া দেখিছে। আমি এতিয়া আহি গাড়ীত বহিলোঁ, এয়া গাড়ীটোৱে খুলিলোঁ মই গিফ্টটো। দেখিছে গিফ্টৰ হেৰি লাগি আছে। এয়া বাতি দিছে, দেখিছে এই বাতি দিছে, 3টা বাতি। 3টা বাতি দিছে বন্ধু বান্ধৱীসকল, আৰু ইমান কামোৰ দিলে। এই দেখিছে 3টা বাতি দিছে, এয়া দেখিছে। মই এই ভিডিঅ'টো এইটো কাৰণে বনালোঁ, আপোনালোককো যদি এনেকৈ ফোন কল আহে পৰাপক্ষত নাযাবই আপোনালোকে, কাৰণ আপোনালোকৰ সময়খিনি এনেই যাব। আজি মই নিজে পস্তাইছোঁ। মই আৰু মোৰ মিষ্টাৰে গ'লোঁ, মই এনেকৈ গ'লোঁ। আমাৰ 3 ঘণ্টামান সময় আমাৰ খালে এতে, আৰু এনেকুৱা কামোৰ দিছে আপোনাৰ ইঞ্চুৰেঞ্চ খুলিবৰ কাৰণে। বন্ধু বান্ধৱীসকল, আজিয়ে খুলিব লাগে, আজিয়েতো খোলাটো পচিবল নহয়, আৰু হাতততো ইমান টকা পইচা নাইও আমাৰ দুখীয়া মানুহ যিহেতুকে আমি। তো মই বনালোঁ ভিডিঅ'টো, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো চাব। আৰু আপোনালোকৰ যদি এনেকুৱা আহে কেতিয়াবা ফোন কল, মই ভাবোঁ যে আপোনালোকে নাযাব, যিহেতুকে মানুহৰ সময়ৰ বহুত মূল্য আছে। সেইকাৰণে বনালোঁ ভিডিঅ'টো। ভাল লাগিলে ভিডিঅ'টো চাব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।